আজি ৰবিবাৰ বুলি ঘৰৰ কামত ব্যস্ত। এই আলু খেতি আছে মোৰ, আলু খেতি, বেহাৰৰ খেতি, এয়া নহৰু খেতি। আজি আলুত অকণমান ঔষধ ছটিয়াব লাগে, কাৰণ নিয়ৰ পৰি আছে। এই নিয়ৰৰ কাৰণে হয়তো বেমাৰ আহি যাব পাৰে, গতিকে এতিয়ালৈ অহা নাই, কিন্তু আহিব পাৰে, সেইকাৰণে ছটিয়াব লাগে। আজি ৰবিবাৰ, আজিয়ে সময়টো পাইছোঁ, গতিকে আজি মেডিচিনখিনি ছটিয়াম। এতিয়া সাৰৰ দোকানীয়ে মোক এইটো দিছে, এইটো মেডিচিন আৰু এইটো বোলে কিবা আঠা। এইটো দিলে মানে কি হয়, মেডিচিনটো বেছি দিন থাকে, আঠা লাগি ধৰে গাছত। সেইটো মানে অলপ বৰষুণ পৰিলে উটি নাযায়। ইয়াৰে এতিয়া মোক এদিনত আধা দিব দিছে, এইটো আধা মই ইয়াত বাল্টিঙত বাকি লৈছোঁ। বাকি লৈ আকৌ আঠাটো বাকি দিম, তাৰপিছত ইয়াক পানীৰে গুলি ইয়াত হেৰি কৰিম। ইণ্ডোফিল 50 গ্ৰামত 12 পৰা 14 লিটাৰ পানী দিব লাগে বুলি দোকানীজনে ক'লে। সেইমতে আমি পানী মিলাই আছোঁ। এইবিলাক গছত, আলু গছত স্প্ৰে মেচিন বা বটলেৰে দিব লাগিব। হয় বন্ধুসকল, মই এতিয়া আলুত মেডিচিন দি আছোঁ। ইণ্ডোফিল, যিটো ৰঙা পৰা বেমাৰ, সেইটো নাহিবৰ কাৰণে। যদি পানী বা বৰষুণ বা নিয়ৰ বেছিকৈ পৰে, তেতিয়াহ'লে আলুত সেইটো এনেকুৱা বেমাৰবিলাক হয়। আৰু মই এটা নতুন বস্তু দেখুৱাম আপোনালোকক। নতুন নহয়, এইটো অৱশ্যে পুৰণাই হয়, কিন্তু মোৰ কাৰণে বা আমাৰ আজিৰ প্ৰজন্মৰ কাৰণে নতুন বুলি ক'ব পাৰি। সেইটো হৈছে কি, মেচিন অবিহনে মানে আপুনি কেনেকৈ আলুত স্প্ৰে কৰিব, ঠিক সেইটো। এতিয়া চাওক, মই এই বাল্টিটোত ইণ্ডোফিল গুলি লৈছোঁ। গুলি লৈ এইটো খেৰৰ বনাই লোৱা হৈছে, খেৰ বা নৰাৰ বনাব পাৰে আপুনি। এতিয়া স্প্ৰে কৰি থাকোঁতে বহুত টাইম লাগে, পাম্প মাৰি থাকিব লাগিল, আকৌ ঘূৰি ফুৰিবতো লাগিবই। কিন্তু কথা হ'ল কি, আমি এইটোৰেও সহজতে দিব পাৰিম যদি কাৰোবাৰ মেচিন নাই। এতিয়া মোৰ মেচিন নাই, কাৰণ মই সৰু খেতিয়ক, এটা মেচিন আনিবৰ কাৰণে অসুবিধা। তাৰপিছত অৱশ্যে মোৰ প্ৰফেশ্যন খেতি নহয়, কিন্তু মই খেতি কৰিও ভাল পাওঁ। সেইকাৰণে এবাৰ চেষ্টা কৰিছোঁ, মাজে মাজে সৰু সুৰা খেতি মই কৰি থাকোঁ। এতিয়া এইটো অৱশ্যে আমাৰ মাৰ বুদ্ধি, মোৰ নহয় দেই, এইটো মোৰ মাৰ বুদ্ধি। এইটো মায়ে কৈছে, ঠিক এনেকৈ যদি দিওঁ, চাওক স্প্ৰে কৰাৰ নিচিনাকৈ ইয়াত পৰি গৈছে। গতিকে মেচিন অবিহনেও আমি এনেকৈও মেডিচিনখিনি দিব পাৰিম। অৱশ্যে কিছুমানে ক'ব পাৰে কি, এইটো হ'লে মেডিচিনখিনি ৱেষ্টেজ হ'ব বা ছাইডত পৰি যাব। অলপ সাৱধান হওক, অলপ সাৱধান হ'লে ধুনীয়াকৈ ইয়াত এনেকৈ স্প্ৰে কৰি দিব পাৰি। স্প্ৰে মেচিন নোহোৱাকৈও এনেকৈ মেডিচিনখিনি দিব পাৰি। গতিকে কামটো হ'ব লাগে নে। এতিয়া আমাৰ ধুনীয়াকৈ কামটো হৈ গৈছে। তাত মেচিন যে লাগিবই, সেইটো কি কথা আছে, নহয় জানো। আমি এনেকৈও ঔষধখিনি আমি দিব পাৰোঁ। মেচিন নাই, মই ঔষধ দিব পৰা নাই, এনেকুৱা এটা ভাৱ লৈ থকাতকৈ এনেকৈ এই বুদ্ধিটোৰে ধুনীয়াকৈ মেডিচিনখিনি দিব পাৰি। অলপ পৰি গ'লেও বেয়া নহয়, পৰি গ'লেও তলত যিখিনি বন থাকে বা তলৰ গছ থাকে, গছৰ ঠানিবিলাক থাকে, ডালটো থাকিব, মেইন গছডাল, আলুৰ গছডাল, সেইডালত পৰিব, একো নাই, আপোনাৰ বহুত ৱেষ্টেজ নহয়। কিন্তু মেচিন এটা কিনিবলৈ গ'লে হয়তো 2,500, 3,000 টকা এটা পৰি যাব। আপোনাৰ এতিয়া অলপ খেতিৰ কাৰণে যদি মেচিনটো কিনি আনে, তেতিয়াহ'লেতো লাভ নহ'বনে। গতিকে এনেকৈও দিব পাৰি। এইটো এটা নতুন, মই কৈছোঁৱে, নতুন নহয়, পুৰণা বুদ্ধি। আগতেতো মেচিন নাছিল, কিন্তু কথা হ'ল আমাৰ কাৰণে নতুন। এইটো মায়ে এই বুদ্ধিটো দি দিলে। মই কিন্তু বটলেৰে স্প্ৰে কৰিব বিচাৰিছিলোঁ, কিন্তু বটলেৰে স্প্ৰে কৰি মই চালোঁ, কিন্তু কি হয়, বহুত টাইম লাগে আৰু কমকৈ পৰে। গতিকে ইয়াত বেছিকৈ পৰিছে আৰু যথেষ্ট কষ্টদায়কো নহয়। কম সময়ত ধুনীয়াকৈ, এতিয়া চাওকচোন বাৰু, এতিয়া চাওক এই আলুটোত কেনেকৈ গোটেই মেডিচিনখিনি পৰি গৈছে, দেখিছে নহয়।
তেনেকৈ গতিকে এনেকৈ দিব পাৰি স্প্ৰে মেচিন এটা আনি 2,500-3,000 টকা এটা খৰচ কৰাতকৈ এনেকৈও পাৰি ধৰক যদি আপুনি ভাবে বোলে মোৰ এনেই গ'ল ঔষধখিনি 10 টকাৰ ঔষধ এনেই যাব আৰু আপোনাৰ কাৰণ এটা পেকেটত এণ্ডোফিলৰ পেকেট এটাত 85 টকা নে কিমান লৈছে 85 টকাত আপুনি 100 গ্ৰামৰ পায় 100 গ্ৰামত 50 গ্ৰাম কৰি দিব 100 গ্ৰামত ধৰক আপোনাৰ 28-30 লিটাৰ পানীৰে মিক্স কৰিব পাৰি যে কিমানখিনি হৈ যায় ক'ত কিমান খৰচ পৰিব এনেকৈ যদি আপোনাৰ অলপমান বাহিৰতো যায় তেতিয়া 10-20 টকা 10 টকা এটা লছ হ'ব কিন্তু মেচিন এটা কিনিব গ'লে আপোনাৰ 2,500, 3,000, 2,000 মই দামটো ঠিক নাজানো হ'লেও সিমানে হ'ব বুলি মোৰ ধাৰণা গতিকে মোৰ বহুত দিব আছে এইখিনি দিবই আছে বহুত আছে এইফালে বেহাৰ আছে বেহাৰত মই এদিনা সাৰ ছিটাইছোঁ সাৰ দিছোঁ আৰু সেইবিলাক বেহাৰ ফুলি আছে ফুলিব ধৰিছে এতিয়া ফুলিব ধৰিছে আৰু এতিয়া গজিব ধৰিছে এইখিনি ওচৰতে ঠিক এনেকৈ কেতিয়াবা খেতি পথাৰতো লাগি চাবচোন ভাল লাগে মোৰ ভাল লাগে কিন্তু ঠিক আছে এয়া মোৰ মাইনাজনীয়ে মোলৈ চাহ লৈ আহিছে মোলৈ থৈ দিয়া মানে তাতে চাহ আনিলে মাইনাজনীয়ে চাহ আনিছে গতিকে চাহ খাওঁ চাহ কাপ খাই লৈ আকৌ কামত লাগি যাম আৰু লাল চাহ বিস্কুটেৰে আনিছে ঠিকে আছে এনেকৈ পথাৰতো কেতিয়াবা চাহ খাই ভাল লাগে পাইছেনে বাৰু বন্ধুসকলে পথাৰত চাহ খাই মই কিন্তু এইবিলাক বহুত ভাল পাওঁ দেই ভিডিঅ'টো বহুত দীঘল হ'ব গতিকে মই এইখিনি কামো কৰি আছোঁ সেইকাৰণে কথা অলপ পাতিলোঁ বেয়া নাপাব সকলোলৈ ধন্যবাদ থাকিল আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু কমেণ্ট কৰিব কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্টত মই পাম বুলি আশা কৰিলোঁ আপোনালোকৰ সঁহাৰি আমাৰ চিৰকাম্য আৰু নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনালোঁ আজিলৈ এৰিছোঁ আকৌ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সকলোৰে পৰা বিদায় মাগিছোঁ ধন্যবাদ